শ্বহীদক স্মৰণ কৰাৰ নৈতিক অধিকাৰ আছেনে হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপিৰ নেতা মন্ত্ৰীসকলৰ? 1979 চনৰ 10 ডিচেম্বৰৰ অৰ্থাৎ আজিৰ দিনটোতেই জাতিৰ কাৰণে নিজৰ জাতিটো ৰক্ষাৰ কাৰণে বুকুত গুলি পাতি মৃত্যুক সাৱটি লৈছিল অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্বহীদক কৰি বহুত ডাঙৰ ডাঙৰ ভাষণ দিয়া আমাৰ দৃষ্টিগোচৰ হ'ল। কিন্তু যিখন আন্দোলনৰ বিনিময়ত 855 জন শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত এখন চুক্তি সম্পন্ন হৈছিল, অসম চুক্তি, সেই অসম চুক্তিৰ যি 6 নং দফা, সেই 6 নং দফাক নস্যাৎ কৰা যিখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট, সেই এক্টখনক সমৰ্থন কৰি হিমন্ত বিশ্ব শৰ্মাই যি অসম চুক্তিক নস্যাৎ কৰিব খোজে বা অসম আন্দোলনৰ শ্বহীদসকলক অপমান কৰিব খোজে, সেই হিমন্ত বিশ্ব শৰ্মাই আজি কোনখতে কৈ অসম আন্দোলনৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক সোঁৱৰণ কৰি আচলতে ডাঙৰ ডাঙৰ ভাষণ দিছে, এই কথা কিন্তু আমি বুজিব পৰা নাই।